परिस्मिता আপোনালোকক মোৰ ইউটিউব চেনেল নৌবাৰী পৰিস্মিতা এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সো ফ্ৰেন্ডছ কি খবৰ সকলোৰে? আজি হৈছে বিহু। সো সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আৰু মই আজি দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো। আসলতে বিহু বুলি দোকানত চাকি দিবলৈ আহিছিলো, সেৱা এভাগ কৰিবলৈ। সো ভাবিলো ইয়াতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই আসলতে কালিও এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকক এটা বিশেষ কথাত, কিন্তু ভিডিঅ'টো মই কৰিবগৈ নোৱাৰিলোঁ যিহেতু বিহুৰ বতৰ নহয় জানো, আৰু কালি উৰুকা আছিলে, গতিকে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। সো ভাবিলোঁ আজিয়ে কৰোঁ, অলপমান সময় পাইছোঁ। ভাবিলোঁ আপোনালোকক আমাৰ দোকানখন ভালকৈ দেখুৱাই দিওঁ। প্ৰথমতে যেনেকৈ দেখুৱাইছিলোঁ তাতকৈ বহুতখিনিয়ে বাৰু সলনি হ'ল, আৰু বিহু বুলি ধুনীয়া ধুনীয়া নতুন নতুন কপাৰ বেচৰ অসমীয়া গহনা আনিছোঁ। সো সেইবোৰ মই ফেচবুক আৰু হোৱাটছএপত দিছিলোঁ। বহুতে কৈছিলে যে ভালকৈ ভিডিঅ' কৰি দেখুৱাবাচোন তোমাৰ চেনেলত। সো ভাবিলোঁ আজি তাকে আপোনালোকক দেখুৱাই দিওঁ, আৰু বিহু বুলিনো আজি ক'ত কি কৰোঁ তাকে আপোনালোকক তাকো অলপ অলপ দেখুৱাম। এতিয়া আমি ঘৰত জলপান খাই আহিলোঁ, প্ৰসাদ খাই আহিলোঁ। সো মই আপোনালোকক দেখুৱাই আছোঁ বাৰু গহনাখিনি যিহেতু গহনাখিনি ধুনীয়াকৈ সজোৱা হৈ আছে, গতিকে মই এতিয়া উলিয়াই দেখাই নাথাকোঁ, আৰু আপোনালোকক গাড়ী গৈ আছে, শব্দ কৰি আছে, বেয়া নাপাব আপোনালোকে। সো মই ধুনীয়াকৈ আপোনালোকক সজাই থোৱা ভাগি আপোনালোকক দেখুৱাই দিম। সো চাই যাবচোন ভিডিঅ'টো শেষলৈ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইকেইদিন বাৰু মই ধুনীয়াকৈ বিহুৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু মই আমাৰ মৰিগাঁও লোকসকলৰ কাৰণে জনাই দিওঁ, আৰু মৰিগাঁও, নগাঁও, গুৱাহাটী সকলোৱে আহিব পাৰিব। মই কৈ দিছোঁ, অহা 23 এপ্ৰিলত আমাৰ শংকৰদেৱ নগৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত শংকুৰাজ কোঁৱৰৰ তেখেতৰ গীতৰ অনুষ্ঠান হ'ব। গতিকে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ, আপোনালোকে চাবলৈ আহিব। সেইখন আমাৰে নিজৰে বিহু, আমিয়ে পাতোঁ। গতিকে আপোনালোকে চাবলৈ আহিব শংকৰদেৱ নগৰত শংকুৰাজ কোঁৱৰ 23 এপ্ৰিল। সকলো আহিব দেই, লগ পালে ভাল লাগিব, আৰু মোকো লগ পালে মাত দিব দেই। সো ব'লক এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰোঁ। হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা প্রেমর চুত পাখনা হিয়ার বাহির করে হোয়ানা খুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হোৱানা প্ৰেমৰ জুত পাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ। এয়া আছিলে মই আপোনালোকক দোকানখন আকৌ এবাৰ ধুনীয়াকৈ দেখুৱাই দিলোঁ। প্ৰথমতে অপেনিঙৰ দিনাই দেখুৱাওঁতে তেতিয়া ইমান ঠিক ঠাক হৈ থকা নাছিলে নহয় জানো। সো এতিয়া কেনেকুৱা লাগিলে জনাব। আৰু আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, আমাৰ দোকানখন আছে মৰিগাঁও নভেটি ঘনকান্ত বৰুৱা কলেজ জিকেবি কলেজৰ ওচৰতে আছে ইৰাণী কছমেটিক্স এণ্ড গিফ্ট হাউচ। আপোনালোকে সকলোবিলাক সামগ্ৰী ইয়াতে গিফ্টছৰ পৰা মহিলা সকলো ধৰণৰ সামগ্ৰী পাব। আৰু তাৰোপৰিও যদি আপোনালোকক বিশেষ কিবা লাগে আমাক জনালে আমি আনিও দিব পাৰিম। আৰু এতিয়া বিহুৰ কাৰণে যিহেতু অসমীয়া গহনা অনা হৈছে, আপোনালোকে আহিবচোন। আমি খুব কম মূল্যত আপোনালোকক দি আছোঁ, সকলোকে লৈ গৈয়ে আছে বহুতে। সো আপোনালোকেও আহিব, ভাল লাগিলে মোক জনাব, আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ দোকানখন কেনেকুৱা লাগিলে। সো এতিয়া মই অলপ সময় ৰৈ ঘৰলৈ যাম। তাৰপিছত মই আজি বিহু বুলি কিনো কৰোঁ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব।
আৰু এয়া আমি ওলাই আহিলোঁ আমাৰ মৰিগাঁও ধৰমতোলৰ বিষ্ণু মন্দিৰলৈ আমি আচলতে 1 বহাগৰ দিনাখন ইয়ালৈ প্ৰায় আহোঁৱে 3-4 বছৰমান হৈছে আহিয়ে আছোঁ গতিকে ইয়ালৈ আহি খুব ভাল লাগে আৰু এয়া মই ইয়াতে এনেকৈ চাকি দিছোঁ চাই যাবচোন ভিডিঅ'টো আৰু আপোনালোকক মন্দিৰটো মই ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম এই মন্দিৰ ভাগলৈ আহি এটা কাৰণেই মই বেছিকৈ ভাল পাওঁ ইয়াতে সেৱা কৰিলে মনটো কিবা এটা ভাল লাগে আৰু গোটেই মন্দিৰটো চাৰিওফালৰ মানে পৰিৱেশটো ইমান পৰিষ্কাৰকৈ ৰাখি থয় বহুত ভাল লাগে সাধাৰণতে এনেকুৱা ধৰণৰ মন্দিৰ কিছু সংখ্যক মন্দিৰত দেখা পাওঁ বহুত লেতেৰা হৈ থাকে কিন্তু ইয়াতে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি থয় বহুত ভাল লাগে আৰু ইয়াতে ভক্তই সেৱা কৰাৰ লগতে তেওঁলোকে আকৌ মুচি দিয়ে মানে এয়া দেখিছে নহয় টাইলছ কি ধুনীয়া চিকচিকীয়া হৈ আছে সেইটো কাৰণে এই মন্দিৰ ভাগত বহুত ভাল লাগে আৰু তাৰ পৰা আমি ওলাই আহিলোঁ হৰণবিল পাৰ্কলৈ ধৰমতোলৰে মন্দিৰৰ পৰা অকণমান আগত 5 মিনিটমান লাগে ইয়ালৈ আহি থাকোঁ 3-4 বাৰমান হ'ল অহা কিন্তু আজি প্ৰায় বহুত 2 বছৰৰ পাছত ইয়ালৈ আহিছোঁ আমি ইয়াতে আমাৰ বিয়াৰ প্ৰি ৱেডিঙৰ ফটোশ্বুট কৰিবলৈ আহিছিলোঁ তাৰপাছত আৰু অহাই হোৱা নাই গতিকে আহি বহুত ভাল লাগিছে আমি এতিয়া বিষ্ণু মন্দিৰৰ পৰা আহিলোঁ আহি পেলাই আমি আহিছোঁ হৰণবিল পাৰ্কত হয়নে ইয়াতে বহি মন্দিৰৰ পৰা প্ৰসাদ দিছিলে যে খাই আছোঁ আৰু চাই আছোঁ আৰু পাৰ্কখন ধুনীয়াকৈ আমি 2.5 বছৰমানৰ মূৰত আহিছোঁ নেকি ন লকডাউনৰ আগত এই লাষ্ট কেতিয়া আহিছিলোঁ বাৰু কোৱাচোন লকডাউনৰ আগত এই বিয়া প্ৰি ৱেডিঙৰ ফটোশ্বুট কৰিব আহিছিলোঁ পাহৰিলে প্লিজ এই 2.5 বছৰ মূৰত আহিছোঁ আজি ভাল লাগিছে বহুত দেখুৱাইছোঁ বাৰু আপোনালোকৰ এতিয়া পাৰ্কখন এয়া হৰণবিল পাৰ্ক আমি এই ঘৰটোতো ফটো উঠিছিলোঁ নেকি ন মনত পৰি গৈছে এই বাঁহৰ ঘৰটোতো আমি ফটো উঠিছিলোঁ আমাৰ প্ৰি ৱেডিঙৰ ফটো বতৰটো বেয়া কৰিছিলে মই ইয়াতে ড্ৰেছো চেঞ্জ কৰি লৈছিলোঁ ইয়াতে জুন্না চুন্না আছে খেলি আছে ল'ৰা ছোৱালীবিলাকে খেল দিম নেকি খেল দিওঁ এপাক ঘূৰি আহা এনেকৈ ওপৰেদি দিওঁ নেকি দিওঁ নে মই জ্বলো জ্বলি আছে মানুহে সদায় জ্বলিয়ে থাকোঁ আমাৰ স্কুলত এতিয়া আমি ফটো উঠিলোঁ ভিডিঅ' বনালোঁ এতিয়া ইয়াতে কিবা এটা খাবলৈ গৈ আছোঁ ইয়াতে খাবানে খালি চাওমিন য'ত যায় খালি চাওমিন চাওঁচোন ইয়াত কি পায় দেখুৱাই আছোঁ বাৰু আপোনালোককো আগতেও খাইছোঁ ইয়াত বেয়া নবনাই ন আৰু আমি তাতে গৈ চাওমিনেই খালোঁগৈ খাই থাকোঁতে আচলতে ভিডিঅ' কৰিব পাহৰিলোঁ গতিকে ফটোৱে দেখুৱাই দিছোঁ তাৰপাছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু ঘৰ আহি পোৱাৰ লগতে এয়া আহি গ'ল নহয় আমাৰ ওচৰৰে টিকলিকেইজনী হুঁচৰি গাবলৈ চাওকচোন ইমান মৰম লাগিছে গতিকে এই আৰু সিহঁতকে চাই আছোঁ নচা
ফ্ৰেণ্ডছ আজি মোৰ এই বিহু স্পেচিয়েল ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে যাতে ৰঙালী বিহুৰ দৰে জীৱনবোৰ ৰঙীন হৈ পৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহত আপোনালোকে বিহুৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ পাব চ' আজিলৈ আহিছোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব তেন্তে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ বাই